Hi friends, স্বাগতম জনাইছো আপোনালোকক সকলোকে মোৰ চেনেললৈ আৰু এতিয়া 12টা মানে বাজিলে মই গা চা ধুই আহিলো আৰু মই চুলিখিনি ধুই দিলো আজি আৰু এতিয়া মই যাম এফালে ওচৰলে যাম মানে ওচৰতে আমাৰ গাঁৱতে পায়জনে মৰ্নিংতে কল কৰি মাতিছে মই বাৰে বাৰে নিজক চাই থাকো সৰি তাৰ কাৰণে বহুত বেয়া লাগে পিছত ভিডিঅ'টো চালে মই নিজে ফিল কৰোঁ নিজকে নিজে চাই থকা নিচিনা তাৰপিছত মানে মাতিছে ৰেডিং কৰিবলৈ মাতিছে আৰু কিবা কৰিব চ' সেইকাৰণে মই এতিয়া যাম আৰু আপোনালোকক লৈ যাম তাত ভিডিঅ' নকৰোঁ কাৰণ চবেই ভাল নাপায় ন এইবিলাক আজি তেনেকেই মই আজি ডেইলি ভিডিঅ'টো মানে ভ্লগটো এনেকৈ আৰম্ভ কৰিছোঁ গা চা ধুই আহি পিনে তাৰপিছত ঠিক আছে এতিয়া মই অকণমান ৰেডি হৈ লওঁ মানে কি আৰু চুলিকেইডাল অকণমান ফনাই মেলি লওঁ তাৰপাছতে যাম মই সেইজনী মই বেগত ওলাই আছোঁ তাৰপিছতে সেয়াই আৰু তাৰপিছত মই আৰু কি কৰি আছোঁ আজি দিনটোত দেখুৱাবলৈ অকণমান চেষ্টা কৰিম আৰু যদি আজি একো তেনেকুৱা স্পেচিয়েল একো নাথাকে তেতিয়া মই ব্লগটো আজি কণ্টিনিউ নকৰোঁ নেক্সট ডে কি কৰোঁ মই মিলাই মেলি চব চ' ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ এইটো ৰ'দ তিতাবৰত এইটো ৰ'দ এতিয়া মাই গড जिया नहीं चाहे ओ सबरे खिलाते लम्बिया लम्बिया এইখিনি এতিয়া বা ঘৰটো বাজনীৰ ঘৰটো চ' এতিয়া মই হৈ গ'ল আৰু এতিয়া আৰু মই ভিডিঅ' নকৰোঁ তাত মই কৰি লওঁ তাৰপিছত ঘৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই আহিছিলোঁ ওচৰৰ বৌহঁতৰ ঘৰলৈ আৰু বৌয়ে কাম এটা কৰি আছিলে তাৰপিছত ভাবিলোঁ মই অকণমান আপোনালোককে দেখাওঁ এইবিলাক বৌয়ে ঘৰৰ কাৰণে হেৰি লৈছিলে পৰ্দা লৈছিলে চ' মোক দেখাইছিলে মানে আৰু সেয়াই আৰু বৌয়ে নিউ বেবীৰ কাৰণে শ্বপিং কৰিছিলে এইবিলাক দেখাইছোঁ আপোনালোকক এইকেইযোৰ টিকলু টিকলু ড্ৰেছ আৰু এইবোৰ চব ডেটল দি গৰম পানীত ধুই মেলি আজৰি আৰু এনেকুৱা কেইযোৰ আছে 5যোৰ ইমান মৰম লগা পেণ্টকেইটা ৱাও টিকলু টিকলু এইযোৰ গ্ৰীণ ৰেড ব্লু হা মানে বৰ হ'বলগীয়া বেবীৰ বাবে এইবিলাক কৰিছে যি আনিব চব ভৰাই থাকিব সেইকাৰণে মই আজি আহিছিলোঁ মানে সেইকাৰণে এইকেইটা আপোনালোকক দেখুৱাই দিলোঁ আৰু এইটো এটা আনিছে ৰেপাৰ ইমান মৰম লাগিছে কালাৰে চালাৰে চফ্ট একদম ৰেপ কৰি থ'ব লাগে বেবীটো এইয়া যিহেতু ঠাণ্ডা লাগিব নিউ বৰ্ণ বেবী সেইকাৰণে এইবোৰ আৰু এইবোৰ কিবা কিবি চুৰিয়া চফ্ট কাপোৰ লাগে যে সেইবিলাক আৰু যোগাৰ চব হৈ আছে এতিয়া পেকেট হ'ব মানে আৰু কি সেইখিনিয়ে আৰু কিবা কিবি থাকিলে আপোনালোকক দেখুৱাই থাকিম ঠিক আছে কাইলৈ আৰু বৌক কি কৰিম ভিডিঅ'টো চাই থাকিব শেষলৈকে তেতিয়া গম পাই থাকিব আৰু বৌহঁতি যিহেতু বৌহঁতৰ মানে মেইন ঘৰ নলবাৰীৰ ফালে আৰু নলবাৰীৰ ফালে মানুহে নিউ বৰ্ণ বেবীক প্ৰথমে আনাকাটা মানে দিব লাগে চ' এইখন আনাকাটা আপোনালোকে যদি বুজি পোৱা নাই কৈ দিছোঁ এইখন কি এখনে লগাই হয় নাই এখনে লগাই এখনে বৈ মানে এখনেই আৰু এখন কোনো কটা নহয় সেইকাৰণে এইখনক আনাকাটা বুলি কয় আৰু এইখনে দিয়ে যিকোনো শুভ কামত মানে সেইফালে মানুহে এইখনেই ব্যৱহাৰ কৰে এইখন ব্যৱহাৰ কৰে চাদৰ হ'লেও এনেকুৱা তুলনি বিয়া হওক বৰ বিয়া হওক ইউজ কৰে তাৰপৰা এতিয়া বেবী হ'লেও এইখন মানে প্ৰথমতে ইউজ কৰিব বস্তু এইখন ৰেডি কৰি থৈছে চ' আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত মই দেখুৱাম বেবী বয় হয়নে গাৰ্ল হয়নে কাইলৈ বৌক দেখুৱাম আজি বৌ মানে ওলাবলৈ অকণ বেয়া পাইছে আৰু নৰ্মেলি ঘৰত আছে ন কাইলৈ আমাৰ ঘৰত যাব আমাৰ ফ্ৰেণ্ডছ আছে নেক্সট ডে চ' এতিয়া 11টা বাজি গ'ল আৰু মই পটককৈ ভাবিছোঁ মানে মোবাইলটো লৈ লওঁ আৰু ভিডিঅ'টো অলপ কৰোঁ এতিয়া মই গা ধুবলৈ যাওঁ গা চা ধুই আহি পিনি আপোনালোকক দেখুৱাই আছোঁ কি কৰিম কৈছিলোঁ যে আজি মানে বৌ কথাটো চ' আজি বৌক মানে ভাত খাবলৈ মাতিছোঁ বহুত দিনৰ পৰা মাতি ভাবি আছিলোঁ মানে কিবা কিবি নিমিলেই কিবা এটা নহয় কিবা এটা হয়েই চ' বৌ আহিলে আপোনালোকক দেখুৱাম আৰু কি বনাম বৌ কি বনাই মেলি খুৱাম সেইখিনি আপোনালোকক দেখুৱাম চ' এতিয়া মই ফাৰ্ষ্টে গাটো ধুই আহোঁগৈ বহুত গৰম লাগিছে চ' সেইকাৰণে মই এনেকৈ অলপ চুৰিকেইডাল এনেকৈ ল'ব কিন্তু এইটো নাথাকে ৰাবাৰ নাথাকে কেপ মাৰিবই লাগিব চ' ঠিক আছে লগ পাই আছোঁ মই গাটো ধুই আহি লওঁগৈ ঠিক আমাৰ টিভি
ফ্ৰেণ্ডছ মই গা চা ধুই আহিলোঁ হৈ গ'ল আৰু এতিয়া বনাওঁ ধুনীয়াকৈ মায়ে কি বনাইছে চাওঁগৈ বলক আৰু হেৰি কৰোঁ ময়ো বনাম চেনেলটো কি হ'ল মোৰ মাছৰ ডিম হ'ল বনাই আছে মাছ ফ্ৰাই হৈ গ'ল এতিয়া মই বনাম বাটাৰ চিকেন চ' আপোনালোকক দেখুৱাম ঠিক আছে মায়ে বস্তুবোৰ ৰেডি কৰিয়ে থৈছে আলু বেছি নিদিওঁ আলু কমকৈ দিম আৰু পিঁয়াজ এয়া কাটি থৈছে বিলাহী লাগিব যিহেতু মই বাটাৰ চিকেন বনাম মানে বিলাহী দুটা ধুই পিনি মই কাটি লওঁ তাৰপিছত মই কেনেকৈ বনাওঁ এইফালে মায়ে সৰিয়হ মাছৰ জোল বনাই মানে ইয়াত বিলাহী আলু দীঘল দীঘলকৈ দিছে বিলাহী দিছে এইফালে মাছ এইফালে মাছৰ কণী মাংস চাই থাকক ভিডিঅ'টো মই কেনেকৈ বনাম এইফালে মই বাটাৰ চাটাৰ লৈ লৈছোঁ এইফালে কৰি লৈছোঁ মই অকণমানি কেৰাহীখনতে বনাম এতিয়া মই গেছটো জ্বলাই লওঁ এয়া কেনেকৈ বনাওঁ এতিয়া কেৰাহী গৰম হৈ গ'ল বাটাৰ দিওঁ আৰু যিহেতু বৌ খুৱাম সেইকাৰণে মই বেছি মছলা নিদিওঁ আৰু এইবিলাক ইয়াত মই লং ইলাচি লৈছোঁ অকণমান কেইটামান আৰু দালচেনি পানীটা দি দিম মই গেছটো কমাই থৈছোঁ অকণমান গেছটো এতিয়া বহাই দিছোঁ softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. Trust me, consider your message received. When you said you couldn't take us too seriously, I must admit I was relieved. 'Cause I never wanna play happy families with you, but I like having you around. Fully aware this is a flash in the pan, but we can still have fun for now. So much attention when you're moving in another direction. Don't worry, I get it. I meant what I said when I said it, lady. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, we can still have fun for now. No, I never wanna play happy families with you, but I like having you around. Fully aware this is a flash in the pan, but we can still have fun for now. Yeah, we can still have fun for now. Oh, we can still have fun for now.
তাৰ সেইখিনি বনোৱা মই পিকচাৰ এখন আমাৰ ইয়াত লগাই দিম বাৰু আৰু এইখিনি চব ইমান ধুনীয়া হৈছে অকণমান আৰু ৰাখিম ইয়াত এতিয়া মই অলপমান বাটাৰ দি দিম ধুনীয়া হৈছে একো কাজু নিদিয়াকৈ বাটাৰ চিকেন ৰেডি হৈছে অকণমান বাটাৰ দিলে ইয়াত ধুনীয়া হৈছে চামুচখন লাগি আছে যিহেতু সেইকাৰণে এনেকৈ দি দিছোঁ এতিয়া গেছটো অফ কৰি দিম চালাড মই কাটি মেলি ৰেডি কৰি দিলোঁ ইয়াত অকণমান ক'লা নিমখ ছটিয়াই থৈছোঁ খাবলৈ ভাল হয় আৰু দেখুৱাই আছোঁ আইটেমখিনি এইখিনি হৈছে চালাড এইখিনি বাটাৰ চিকেনখিনি তাৰপাছত হৈছে পেটু ভাজি মাছৰ পেটুখিনি হৈছে মাছৰ আঞ্জাখিনি সৰিয়হ বিলাহী আৰু মাছ এই টিফিনটোত দালি আছে আৰু এয়া ভাত হৈ গ'ল এইখিনিয়ে হৈছে মই বেচন দি বনাইছিলোঁ বুলি কৈছিলোঁ যে বাটাৰ চিকেন সেইখিনি ফটো লগাই দিম কৈছিলোঁ এইটো অকণমান মানে চব কাম কৰি পিনি অকণমান মোবাইলটো চাবলৈ ল'লোঁ এইকেইটা চখ দেখিছানে এইকেইটা চাবলৈও মানে সেইটো চখ কেনেকৈ মই বাৰটো ভালে হ'ল মই এখনত বহি আছোঁ নহ'লে মই কালি এতিয়া খাবলৈ এতিয়া গধূলি হৈ গ'ল আৰু যদি খাই বৈ ভিডিঅ' নবনালোঁ আৰু তাৰপিছত বাচন চাচন ধুই অকণমান বিচনাত পৰিলোঁ তাৰপিছতে এতিয়া অকণমান বাহিৰত বহি আছোঁ তাৰপিছতে ঠিক আছে অকণমান দেখুৱাই দিছোঁ আপোনালোকক বাহিৰৰ নাজাৰাটো এয়া এতিয়া পূৰা আন্ধাৰ হ'ব আৰু বাহিৰত পৰি দে মই এইটো ব্লগ ইয়াতে শেষ কৰিছোঁ যদি ভাল লাগিলে অকণমান হ'লেও তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেনেহ'লে বাই বাই 9 জুনটো ইমান মজাকৈ ওলাইছে আৰু